क्या मूवमेंट है, क्या नज़ारा है, ये जिंदगी भर के लिए हमारे लाइफ में ऐड ऑन होने जा रहा है। तो आपके राइट हैंड साइड इंडिया गेट का नज़ारा देखिए, राइट हैंड साइड इंडिया गेट का नज़ारा और लेफ्ट हैंड साइड राष्ट्रपति भवन। आपके लेफ्ट हैंड साइड में जो है इंडिया गेट के पीछे वॉर मेमोरियल, सुभाष चंद्र बोस के स्टैचू। देखिए क्या सीन है। जिंदगी भर आप लोग नहीं भूलिएगा कि इंडिया गेट पे हम सब थे। সৰ্বপ্ৰথমে সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু বৰ্তমান আমি ৰাতিপুৱা এতিয়া আহি আছোঁ ইণ্ডিয়া গেটৰ ফালে। ঠাৰখন দেখি একদম মনটো ভাল লাগি গৈছে আৰু খেল চাই চাই এতিয়া আমি পাইছোঁহি আৰু ইণ্ডিয়া গেট পাব হ'ল। প্ৰথমে ফাৰ্ষ্টৰ ক্লিপটো চাই হয়তো গম পাইছেই আৰু আজিৰ ভিডিঅ'টো কেনেকৈ ক'ৰ পৰা ষ্টাৰ্ট হ'ব, গতিকে ভিডিঅ'টো স্কিপ নকৰিব। আৰু যদি স্কিপ কৰি চাই মইনো কি দেখুৱাইছোঁ ভিডিঅ'টোত একো গম নাপাব, সেইকাৰণে আপোনালোকে স্কিপ নকৰিব। ফাইনেলি আমি আহি পাই গ'লোঁ ইণ্ডিয়া গেট আৰু ইয়াত এতিয়া অলপ দেৰি থাকিম, ফুৰিম। তাৰপিছতে ফটো মাৰিবৰ কাৰণে মানে কেমেৰাত ফটো মাৰি দিয়ে আৰু পূৰা লুটি দিয়ে, দালালি ফুল বহুত ইয়ালৈ যদি আহে একপি মাৰিব ফাৰ্ষ্ট আৰু ভালকৈ মাৰি দিয়ে আৰু তাৰপিছতে 1000 টকা নোহোৱালৈকে এৰিয়া নিদিয়ে। এতিয়া মই ভিডিঅ'টো কৰি আহি আছোঁ নহয়, এতিয়া নাহি চাহিয়ে ভাইয়া মাথা বেয়া কৰিব দেই, নালাগে কৈ মাথা বেয়া হৈ যাব। নাহি চাহিয়ে এইটোৱে কৈ আহিব লাগিব, নাহি চাহিয়ে আৰু এইটোকে কৈ আহি থাকিব আপোনালোকে। ভাল লাগিছে ৰ'ব, মই বেক কেমেৰাই দেখুৱাইছোঁ। চিনাকি ফটোগ্ৰাফাৰ এজন পালে, আমাৰ চিনাকিয়ে হয় মানে। আকৌ এতিয়া চুকলক মাতিছে কথা পাতিবলৈ। এই ফাৰ্ষ্ট ক'ত চিনাকি হৈছিলে? হেৰিয়ত मैं खुद हूँ ना कैमरा मैन। क्या नजारा है हो रहा है। धुनिया धुनिया ছোৱালী ওলাইছে, অকণমান লাইন মাৰিবা দেই। মাৰিব লাগিব, এইটো পাৰ হ'ব লাগিব ন এতিয়া। আৰু আটাইতকৈ মানে আচৰিত কথাটো কি জানেনে, যেতিয়া টিভি বা মোবাইলত আমি চাই থাকোঁ ন, ইণ্ডিয়া গেট হওক বা অসমৰ বাহিৰত থকা যিকোনো এটা বস্তু যেতিয়া আমি চাই থাকোঁ, তেতিয়া এনেকুৱা লাগে মই কিবাকৈ যাব পৰাহেঁতেন এবাৰ পাই, মোৰ তালৈ মানে যাবলৈ মন এটা আছে, তেনেকুৱাবিলাক লাগি থাকে। কিন্তু এতিয়া আমি ফাইনেলি আহি পালোঁ ইণ্ডিয়া গেট। আৰু আগতো অহা হৈছে অৱশ্যে, এইবাৰ অকল মই কৌশিকক ফুৰাবৰ কাৰণে লগত আহিছোঁ। আৰু বাকী ফটোজবিলাক মোৰ ইনষ্টাগ্ৰামত আছেই, সেইসমূহ আপোনালোকে হয়তো দেখিছেই। আৰু যদি ইনষ্টাগ্ৰামত মোক ফ'ল' কৰা নাই তেন্তে ফ'ল' কৰিব, দীপলিনা শৰ্মা 23 বা 123 বুলি চাৰ্চ কৰিলে আহি যাব আৰু ফ'ল' কৰিব। আৰু এতিয়া আমি যাক অল ইণ্ডিয়া ৱাৰ মেম'ৰিয়েল বুলি জানো, ইণ্ডিয়া গেট ভাৰতৰ জাতীয় স্মৃতিসৌধ আৰু ভাৰতৰ ৰাজধানী নতুন দিল্লীৰ কেন্দ্ৰস্থল এই ইণ্ডিয়া গেটে। আৰু এই গেটখন বনোৱা হৈছিল 1921 চনত, সেইটো আমি জানোৱেই। আৰু সেইসকল ভাৰতীয় জোৱানৰ স্মৃতিত এইখন গেট নিৰ্মাণ কৰা হৈছিল, যিসকলে প্ৰথম বিশ্বযুদ্ধ আৰু দ্বিতীয় বিশ্বযুদ্ধত দেশৰ কাৰণে নিজৰ দেহ প্ৰাণ ত্যাগ দিছিল। আৰু এতিয়া মাটিতে অলপ বহি লৈছোঁ, বহুত মানুহ বহি আছে, তো ময়ো অকণমান বহি দিছোঁ। বননিত অলপ দেৰি বহোঁ, একদম তিতি এদায় পূৰা পানী মাৰি দিলে, তেৰে খাই এতিয়া বননিত তিতিম। গোটেই মোবাইল চব তিতিলেও ৰাম ৰাম। বৰষুণ হাতি খপকৈ আহি গ'ল আকৌ ন, পূৰা তিতিলা, তুমিও তিতিলা, চোৱা মুখখন চোৱা। আৰু দিল্লী চিটিৰ সম্পূৰ্ণ মাজমজিয়াত এই গেটখন নিৰ্মাণ কৰা হৈছে। আৰু আমি লক্ষ্য কৰিলে দেখা পাওঁ যে ইণ্ডিয়া গেট হওক আৰু ৰাষ্ট্ৰপতি ভৱন প্ৰায় ওচৰা ওচৰি, গণতন্ত্ৰ দিৱসত ইয়াত মানে এটা বেলেগ আৰু উলহ মালহ পৰিৱেশৰ সৃষ্টি হয়। এই গেটখনৰ মাটিকালি প্ৰায় 42 মিটাৰ ওখ। আৰু সেই সময়ত যুদ্ধত যিসকলে প্ৰাণ আহুতি দিছিল, প্ৰায় 70,000তকৈ অধিক সৈনিকৰ নাম ইয়াত খোদিত আছে। মই দেখুৱাবলৈ অলপ চেষ্টা কৰিম, যিসকলে প্ৰথম বিশ্বযুদ্ধত প্ৰাণ ত্যাগ দিছিল, আৰু সেইসকলৰ স্মৃতিতে এই গেট আৰু ইয়াৰ চাৰিওপাশৰ অঞ্চল মানে নিৰ্মাণ কৰা হৈছে। আৰু এই যে যিটো ৰাজপথটো দেখিছে,
এইটো সেই সময়ত ৰজা মহাৰজা মন্ত্ৰী পৰিষদ আহিবৰ বাবে অহা যোৱা কৰিবৰ বাবে বনাইছিলে আৰু এই পথটোৰ নাম হৈছে ৰাজপথ আমি যাক বৰ্তমান ৰাজপথ নামেৰে জানো আৰু আগতে ইয়াৰ নাম হয়তো বেলেগ কিবা আছিল বৰ্তমান ইয়াত ৰাজপথ বুলিয়ে জনা যায় আৰু আপোনালোকে আহিলে দেখিবইনো আৰু মোৰ ভিডিঅ'টো দেখিছেই ইণ্ডিয়া গেটৰ এতিয়া গাৰ্ডেনখনলৈ গৈ আছোঁ বেগকেইটা চেকিং কৰিব ইয়াত বেগকেইটা দি লওঁ ফাৰ্ষ্ট তাৰপিছত গৈ আছোঁ গাৰ্ডেনলৈ আৰু তেতিয়া যে বিশ্বযুদ্ধৰ সময়ত যিখিনি মানে অস্ত্ৰ শস্ত্ৰ ধৰক বন্দুক গুলী বাৰুদ বোম বাৰুদৰ ব্যৱহাৰ হৈছিল নৌসেনা বাহিনীৰ যুদ্ধ হৈছিল সেই সকলোবিলাক বস্তু এই গাৰ্ডেনখনৰ তলত সংৰক্ষণ কৰি থৈছে আৰু সেই তাত অগ্নি মানে অনবৰতে জ্বলিয়ে থাকে জুই আৰু এজন মানুহে তাত অন ডিউটিত থাকেই আৰু মই জুম কৰি দেখুৱাইছোঁ চাওক কি ধুনীয়াকৈ একুৰা জুই জ্বলি আছে সেই তেতিয়াৰ পৰা আজিলৈকে সেইকুৰা জুই জ্বলি আছে যেনেকৈ মহাত্মা গান্ধী সমাধিস্থলত জ্বলি থাকে ঠিক তেনেকৈ আছে আৰু এয়া হৈছে বুকমাৰ্ক ইয়াত যদি আপুনি এটুকুৰা ঠাইৰ পৰা বেলেগ এটুকুৰা ঠাইলৈ যাবলগীয়া হয় তেতিয়া এই মেপৰ সহায়ত পে'মেণ্ট কৰি লৈ পেলাই যাব পাৰিব আৰু ঠিক তেনেকৈ মেট্ৰ' অ'টৰ কিবা কিবি অ'লা উবেৰ লৈ যাব পাৰি আৰু বুকমাৰ্কখন থাকিলে আচলতে মানুহৰ সুবিধা হয় সকলোৱে গম নাপায় ক'ত কি আছে আৰু এইখিনি সেই সকল সৈনিকৰ নাম খোদিত আছে যিসকলে প্ৰাণ ত্যাগ দিছিল সেই বিশ্বযুদ্ধত সকলোৰে নাম আছে আৰু কিছুমান হয়তো লিখিবলৈ থাকি গৈছে আৰু বৰ ধুনীয়াকৈ সজাইছে ৰুম এটা বুক কৰি থাকিয়ে দিওঁ বেয়া হ'ব ৰাষ্ট্ৰপতি ভৱনতে কৈছোঁ ৰুম এটা বুক কৰোঁ থাকি দিওঁ বৰ ধুনীয়া আহিছে ওচৰে বহুত মানুহ মোকো দিয়া মোক খাওঁ ৰাহু দিল্লীত আছোঁ বুলি গম পায় লগৰবিলাকে চবেই কৈছে আৰু কিবা এটা লৈ আহিবি মই ইয়াৰ পৰা চবলৈকে বস্তু নিব নোৱাৰিম এইটো কাৰণে বেগ তাৰমানে দুটা আনিছোঁ আৰু দুটা বেগত ইমান বস্তু যোৱাটো সম্ভৱ নহয় কাপোৰে এদম মান হৈ গ'ল ডেইলি নতুন কাপোৰ লৈছোঁ নতুন কাপোৰ পিন্ধিছোঁ তো সেই সোপা নিওঁতে এতিয়া গোটেই পাই যাবগৈ আৰু মানে অৱস্থা বেয়া হৈ যাবগৈ ইয়াৰ পৰা আকৌ নিয়া তো ইমান নিব নোৱাৰিম চাগে আৰু বৰ্তমান আমি ইণ্ডিয়া গেটৰ পৰা ওলাইছোঁ ঘৰৰ দিশে আৰু অলপ ফটো ষ্টপ মাৰিলোঁ আৰু তেনেকৈ বহুত সময় ইয়াত কটালোঁ আৰু আপোনালোক এবাৰ আহিব আৰু মোৰ ভিডিঅ'সমূহ চাই কেনে পায় এটা কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজত অলপ মোৰ ভিডিঅ' লিংকটো শ্বেয়াৰ কৰি দিব যাতে আনেও চাব পাৰে